हेलो गुड मर्निंग नमस्कार आशा কৰিছোঁ আপোনালোকে সবে ভালে কুশলে আছে আৰু আপোনালোকে ভালে কুশলে থাকিলে আমি ঈশ্বৰৰ চৰণত সদায় প্ৰাৰ্থনা কৰোঁ আশা কৰিছোঁ আপোনালোকে আমাৰ কাৰণে অলপমান প্ৰাৰ্থনা কৰি দিব মই চোক এটাত বহি নাই এটা বহুত চিন্তা কৰিছোঁ কেলে মানে কিছুমান মানুহে মোৰ শৰ্টছত গৈ কমেন্ট কৰিছে যে তই বোলে বেছিকৈ হাঁহি নাথাকি বোলে তই বোলে হাঁহি থাকিলে বোলে বান্দৰটো যেনেকুৱা লাগে বোলে একদম টপ বান্দৰ বুলি কৈছে আৰু কিবা কিবি লিখিছে মানে সেইকাৰণে মই আজি মানে নিজৰ খুব হাঁহি উঠিল কিবা ধেমালি কথা মোৰ মুখত আহিল ৰখাই থম বুলি ভাবিছোঁ দুদিন তিনিদিন মান মই নিজকে অলপ কন্ট্ৰোল কৰি থাকিম হাঁহি উঠিল বা ধেমালি কৰিবলৈ মন গ'ল বেছিকৈ নকৰিম অলপ মানে সিম্পলকৈ থাকিম ধেমালি হ'লেও মানে অলপ সিম্পল হ'ব কেলে মানে মই হেতেও ভালে ভালে থাকক হেতেও মানে খুশ থাকক হিহঁতৰ ফূৰ্তিৰ কাৰণে মই অলপমান সাইলেন্ট হৈ দিছোঁ নহয় জানো হেভ এ গুড ডে আপোনালোকে আজি ব্লগটো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ হেভ এ গুড ডে এয়া মই এতিকে ডিউটি আৰম্ভ হৈ গ'ল মই এই চিৰিত পানী দি আছোঁ আজি থাৰ্ড ডে ৰাতিপুৱা সন্ধিয়া দুই বেলা পানী দিওঁ ইয়াত অলপ মজবুতি হ'বলৈ কাৰণে এতিয়া ৰাতিপুৱা হৈ উঠিয়ে এইবোৰ মোৰ কামত লাগি গৈছোঁ কিবা কিবি অনেক কাম ৰাতিপুৱা হৈ উঠাৰ পাছত ছাগলী মেলা মুৰ্গী মেলা এন মেলা তেন মেলা ঘৰত জানে নহয় ঘৰত থাকিলে কিমান কাম থাকে আৰু আমাৰ গীতালি বাইদেউ আৰু আমাৰ প্ৰভু কি কৰি আছে চাওঁগে নহয় জানো সিহঁতৰ অলপ ইণ্টাৰভিউ লৈ লওঁ ৰাতিপুৱা এইফালে আমাৰ ৰাজকুমাৰীজনী কি কৰি আছে বহি আছো আমি নেচাৰ আনন্দ ডবল ৰাজকুমাৰী এটা সৰু ৰাজকুমাৰী এজনী ডাঙৰ ৰাজকুমাৰী প্ৰভু কাম কৰিছে আমি ধুনীয়াকৈ এক দেখাই আৰু সেইফালে আমাৰ প্ৰভু লাগি আছে মই গৈ যাম এতিয়া প্ৰভু ওচৰত ইণ্টাৰভিউ ল'বলৈ কাৰণে গুড মৰ্নিং এভৰিৱান অলপ এনাৰ্জি গুড মৰ্নিং আৰু জোৰকে গুড মৰ্নিং এই মানে ভাত নাস্তা নাই খোৱা ন ভালকে এনাৰ্জি সেইকাৰণে অহা নাই অকল এই চাহ বিস্কুটে খাইছে যে এনাৰ্জিটো অহা নাই বেটি তোমাৰ এনাৰ্জি ওলালে নাই হা ইয়াৰ এনাৰ্জি আছে এই হাঁহি দেখাইছে ই মোবাইল দেখিলে ই হহা বন্ধ হৈ যায় ন বিৰাট টেঙৰ দে আমাৰ হাই গুড মৰ্নিং বুলি কৈ দিয়া বেটি চল আজি তোমাৰ এনাৰ্জি নাই তোমাক কিবা ভিটামিন খুৱাব লাগিব কাপোৰ ধুলো না তোমাক কি কৰিম জানো চেলাইন এটা দিয়াই আনো নেকি না তথাপি চোৱা কাপোৰ ব্লেংকেটৰ পৰা আদি কৰি কিমান ধুলো ৰাতিপুৱা এইবিলাক ধুলা ন ব্লেংকেট ধুলা এটা ব্লেংকেট না আৰু এটা ধুইছিলা নেকি এই ভাগৰ ব্লেংকেটখন ধুলো ভিতৰত ভৰাইলো শুকালে যে আচ্ছা ঠিক আছে তুমি নিজৰ তাৰিফ নিজে কৰিছা হ'ব ঠিক আছে চলিব এইফালে আমাৰ প্ৰভুৱে চাওক কিমান ধুনীয়া বেষ্ট অফ দি বেষ্ট কাম প্ৰভুৱে কৰি আছে প্ৰভুৱে কিমান এইকেইদিন মেহনত কৰি আছে চাওক আজি 4-5 দিনত কিমানখিনি কাম কৰিলে তামাম কাম কৰিলে এইফালে আমাৰ কলি চৰি আছে এইফালে বগী আৰু সোণালী চৰি আছে আৰু জবলাটো প্ৰভু এহঁতৰ ঘৰতে ফুৰিবলৈ গ'ল অহাই নাই এতিয়ালৈকে প্ৰভু আৰু কেইদিন আৰু কাইলৈ ফিনিশ কৰিবি নেকি কাইলৈ ফিনিশ না প্ৰভুৱে 4 দিনতে বহুতখিনি কাম কৰি দিলে বহুত টান মাটি এইবোৰ দেখাতে এনেকুৱা অলপ সৰু কৰিবলগীয়া হৈছে ভাঙিব লগা হৈছে এতিয়া কোৰ মাৰি মেলি চব ৰেডি ফিটিং এতিয়া সেইবোৰতো ৰেডিয়ে কৰিলে এতিয়া এখন বাকী আছে এখন বহুত বিৰাট ডেঞ্জাৰাছ টান মাটি মানে ইমান ৰ'দত চব কিমান কষ্ট কৰিব লগা হয় মানুহে পৃথিৱীত ময়ো কৰোঁ বাৰু এই বছৰ মই অলপ কৰিব পৰা নাই মানে মই এই ইউটিউব কৰি থাকোঁ যে ডিঙিত মোবাইলটো ওলমাই ৰাখোঁ সেইকাৰণে মই এবাৰ মানে এইবিলাক অলপ দিগদাৰ পাইছোঁ মানে নহ'লে এইটো পূৰা কমপ্লিটে কৰি দিওঁ মই সময় লাগে লাগিলে এসপ্তাহমান লাগি যায় এসপ্তাহ কি তাতকৈ বেছি লাগে কিন্তু মই লাগি থাকোঁ এইবাৰ মোৰ মোবাইলত ডিঙি ওলমি নহয় ইউটিউব ওলমি আছে যে ইউটিউব কৰোঁতে মোৰ এই অৱস্থা ক'তো তই কি বেহুচ হৈ থাকিলি নেকি তই যে মই আহিলোঁ বুলি তই এনেকৈ যে বাৰীলৈ গুচি আহিছ হা এইটো আমাৰ ঘৰো নহয় কিন্তু মোক বহুত কথা মানে মোৰ পকৈ লাগি থাকে মই বিস্কুট দিওঁ যে একদম মোলৈ ফিদা একদম এইয়া আজি দিনৰ সাজৰ ৰেডি কৰি দিলোঁ আৰু প্ৰভু আৰু আমাৰ এখেতক দিলোঁ আজি বনালোঁ বন্ধাকবি ভাজি অমলেট এইয়া আচাৰ ডাল খাওক দে প্ৰভু চিম্পুলকৈ বনালোঁ খোৱা আমাৰ আফটাৰনুন টি চলি আছে ইভিনিঙে হ'বলৈ হ'ল আৰু প্ৰভুৱে খাই উঠিলে মই খাই আছোঁ এই চক সৰুপ দি আছোঁ এইফালে আমাৰ কাম পূৰা চলি আছে প্ৰভুৰ কাম ঘমাচান কাম কৰি আছে প্ৰভুৱে এইফালে এতিয়া নেট লগোৱা কাম চলি আছে এতিয়া নেট নিদিলেতো একো কাম নাই আপোনালোকে গম পায় হাঁহ কুকুৰা মুৰ্গীয়ে কি অৱস্থা কৰে বাৰীৰ সেইকাৰণে প্ৰভুৱে চক কিমান ষ্টেণ্ডাৰ্ড কাম কৰি আছে কিমান চিজিলকৈ কিমান সুন্দৰকৈ কৰি আছে
এইবোৰ কালিলৈকে নেট লগোৱা হৈ যাব তাৰ পাছতে গুটি দিয়া হ'ব কেলে মানে আগতীয়াকৈ গুটি দি লাভ নাই আপোনালোকে গম পায়ে চাগে যোনে যোনে বাৰী কৰে আগতীয়াকৈ যদি গুটি সিঁচি দিয়ে তাৰ পাছত যদি মানে নেটটো দিয়ে তেতিয়ালৈকে মুৰ্গীয়ে আপোনালোকক শুই উঠা আগতে পূৰা নষ্ট কৰি অনিষ্ট কৰি পেলাব মানে একদম বিহু দেখাই দিয়ে মানে সিহঁতে সেইটো কাৰণে চাওক প্ৰভুৱে কিমান সুন্দৰকৈ লগাই আছে আচ্ছা আপোনালোকক আকৌ নেক্সট পাৰ্ট দেখাই থাকিম ফিল্মখনত কি কি হৈ থাকে নহয় জানো কাইলৈ চাব আকৌ এইটো ফিল্ম বেলেগ হয় এইটো বাৰীৰ ফিল্ম এই পাৰ্ট পূৰা চুকাৰত পৰিছে 4টামান বাজিছে যে বেলিটো পূৰা চকুতে মাৰিছে মানে ডুবিবলৈ হৈছে যে এই আমি ওলালোঁ ধুনীয়াকৈ ফেয়াৰ এণ্ড লভলি লগাই কেলে মানে এইকেইদিন বহুত কষ্ট কৰি আছোঁ যে চিমেণ্টৰ কাম কৰিছোঁ বাৰীৰ কাম কৰিছোঁ কিবাকিবি অন্য কাম কৰি আছোঁ সেইকাৰণে সুন্দৰকৈ আমি এতিয়া ধুনীয়াকৈ গা পা ধুই ফেয়াৰ এণ্ড লভলি লগাই ওলাইছোঁ চাওকচোন ইমান ধুনীয়া জেগাত আহি পাইছোঁহি ইমান সুন্দৰ ৰাস্তা পাছফালে পাহাৰ ডাৱৰ ইমান ধুনীয়া ডাৱৰ ওলাই আছে মোৰ হস্তীয়া কেমেৰা যদিও ইমান সুন্দৰকৈ ওলাইছে আৰু মানুহজনী যাওঁ বুলি উৎপাত লগাই আছে অলপ ৰখিবা আকৌ বেটিয়ে ৰখিম বুলি কৈছে তুমি আকৌ যাওঁগে বুলি কৈ আছা থোৰা ৰুকো ধীৰেজ ৰাখো যায়েংগে না আজ জল্দি আয়ে হে আজি সোনকালে আহিছোঁ আজি 4টাতে ওলাই আহিছোঁ নহয় সোনকালে অলপমান ফুৰি মেলি ধুনীয়াকৈ যাম আৰু অলপ বেছি হৈছে 4:30মান হৈছে চাগে এনে খেলি মেলি লাগি যায় আৰু বেটি ফটো মাৰিবানে ফটো 10 টকা পাৰ ফটো 10 টকাকৈ দিব লাগিব দেই বেটিৰ এক্সট্ৰা খুচरा पैसा चवन्नी नहीं लेता अपन को डायरेक्ट खोका चाहिए खोका अपन पेटी में लेता है पेटी खोका समझी ना ये तो मुंबई या टपोरी भाषा है तो तुम्हारे नाजानिब पेटी और खोका बोली कय पेटी खोका ये ভিডিঅ' হৈ গৈছে দেখোন ফটো মাৰিবলৈ লওঁতে ভিডিঅ' হৈ গৈছে কেনেকুৱা খেলি মেলি এই ৰবা ফটো মাৰিম ৰবা ট্ৰান্সফাৰ কৰোঁ এইটো এই চাওক ডুপ্লিকেট ৰাজকুমাৰী চিধা কাপোৰ চাবলৈ আহি গ'ল মললৈ আহিলে চিধা মানে তাই কাপোৰ ছেকশ্যনত গুচি আহে লেডিজ কৰ্ণাৰত কাপোৰ প্ৰতি দুৰ্বলতা আছে সেইটো চব মহিলাৰে থাকে এৰো সেনেকুৱাই আৰু ছেম প্লানিং কৰি নাহিলেও এফালে যিহে মনটো আহে থাকে লাগিলে নলমে আজি মনটো এফালে আহে ঠিক আছে ওকে কি ক'বা কমজোৰি ন চব মহিলাৰে কমজোৰি থাকে সেনেকুৱাই তোমাৰে ন বেটিৰ কি কমজোৰি হে মই আকৌ খোৱা বস্তুহে কিনো তুমিহে কিবা কিবি কাপোৰ কানিবোৰ কিনা নহয় জানো बेसन का लड्डू आज नहीं खाएंगे चलो जल्दी चलना है भागना है ना लगे हो दे काफ़ी है चलो भागते हैं जल्दी पिताजी और बेटीर মাজত तमाम खेल चलिले खेल खेली एतिया बेटीजनी भागरी गल एतिया देताओ अलपमान भागरी गल आमी दुटा बहुत जिंगल बेल खेल खेलिलो নহয় জানো बेटी ओ कलिजा তুমি কি চশমা পিন্ধিবা নেকি ইমান ডাঙৰ চশমা পিন্ধিবা তুমি হ্যান্ডসাম হবা নেকি দেতা যেনেকুৱা হাই বাবা চশমা কাইছে হ্যান্ডসাম হ'ব বিচাৰিছে ও বেটি হ্যান্ডসাম হ'ব বিচাৰিছে ও মুকলজনী আই কাই ললে কলিজা লৈ হে এৰিলে বাবা পিন্ধা তুমি কি হেৰি বনিবা অক্ষয় কুমাৰ বনিবা নেকি बोला बेटी আমি চাই আহোঁ মামাই কি বনাইছে ধাবাত ন কি বনালে কি খোৱাবা আজি আমাক ন বেটি बोला मामा কি বনালে আজি ফাঁকি মাৰিলে নে ভালকে ভাত বনালে মামাইতো নিজে খাই ললে মামাইতো পুৰা লাইট চাইট জ্বলাই মাম খাই ললে না তুমি লাইট চাইট জ্বলাই ইমান আন্ধাৰ আকৌ আমাৰ ৰুমটো এইটো ন আন্ধাৰ হ'ল অলপ এই ৰুমটো আন্ধাৰ মানে এইটো লাইটটো ৱাটটো অলপ কম আছে নেকি ডাঙৰ হেভি ৱাটৰ আনিব লাগিব কি বনালা বা ধাবাত আজি যে চিম্পলতকে চিম্পল মচুৰ দাল আচ্ছা তাৰপিছত আছে এই আন্দা পিয়াজ আৰু বিলাহী ভুজিয়া মিক্স এইটো মোৰ ফেভাৰিট হয় এইটো পালে মোক একো বেলেগ নালাগে আকৌ হয় নেকি তাৰপিছত আলু এটা আছিলে পিটিকা আলু এটা আছিলে ওয়ান্ডারফুল আৰু কি লাগিছে দুটা ভাতত দিছিলো এইটো কি সিম্পল ভাত কয় নেকি এইটো হৈছে মোৰ ফেভাৰিট ভাত হয় নেকি ফ্যান্টাস্টিক এই কিছুমানৰ কাৰণে সিম্পল হ'ব পাৰে খাই দিও ন তোমাৰ ফেভাৰিট হয় তুমি তো দবালে দুই
দুই থাল বুলি নহয় দেই এই ফুচুলাই খুৱাওঁতে মই খাওঁতে 12 বাজি গৈছেগৈ বেটি তুমি বহুত আমাক হেৰি কৰিলা নেকি ইৰিটেট কৰিলা নেকি বাবা এতিয়াতো দেউতাৰ লগত চৰিব বনি আহিছে মোক কলিয়াজনী চলো খাই লওঁ ন বঢ়িয়া আছে ময়ো 2 থাল বজাই দিম আৰু এই আমি ভাত পানী খাই ৰেডি হৈ গ'লো এতিয়া শুবহে লাগে মানে কি মইতো শুব নাপাম এতিয়া মোৰ ঢেৰ কাম আছে মানুহজনী শুলে আৰু এইফালে দেখি পাইছেনে বেটীয়ে খুব মোবাইলত কাৰ্টুন চাই আছে এনিমেলছ চাই আছে আমাৰ বেটীৰ এইটো ৰেগুলাৰ ডিউটি শুই উঠিও এনিমেলছ চাই কাৰ্টুন চাই তাৰপিছত শুৱা আগেও এনেকৈ মোবাইল চাই থাকে জানো কি হ'ব আজিকালি যুগৰ বাচ্চা অলপমান কণ্ট্ৰল কৰিব লাগিব অলপ দিন পাছত নহয় জানো আশা কৰিছোঁ আপোনালোকে আজি ব্লগটো চাই এনজয় কৰিলে অলপ ভাল পালে এনজয়টো নাই কৰা চাগে তথাপিতো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু এনেকৈ ছাপোৰ্ট কৰি যাব নহয় জানো কি কোৱা নমস্কাৰ দিছে গুড নাইট দিছে তাৰমানে গুড নাইট তেনেহ'লে কিনো ক'ম অন্য এটি ব্লগত আকৌ আকৌ লগ পাই আছো বাই বাই গুড নাইট চুইট ড্ৰিম লগ